Hello everyone, welcome back to my YouTube channel. বহুত দিন হৈ গ'ল কোনো ধৰণৰ ভিডিঅ' আপলোড কৰিব পৰা নাই। আসলে কামত বহুত ব্যস্ত আছিলোঁ মই আৰু বহুত দিনৰ পৰা আপোনাৰ এক মাহে হ'বলৈ হ'ল। সো কোনো ধৰণৰ একো ভিডিঅ' আপলোড কৰা নাই, একো হেৰিও নাই, একো আপোনাৰ শৰ্টছো আপলোড কৰা নাই। সো ৰিসেন্টলি মই আপোনাৰ একচুয়ালি 1 মান্থৰ আগত আপোনাৰ এটা শৰ্টছ আপলোড কৰিছিলোঁ ইউটিউবত। সো এইখন স্কুটিৰ ওপৰতে আছিলে। এইখন স্কুটি 1 মান্থৰ আগতে লোৱা হয়, কিন্তু তাৰ পিছত আকৌ এখনৰ ডিটেইল ৰিভিউ কোনো ধৰণৰ মই একো উলিওৱা নাছিলোঁ। সো এইখনৰ আজি মই ডিটেইল ৰিভিউ আপোনালোকৰ সকলোৰে ওচৰলৈ লৈ আহিছোঁ। সো কেনেকুৱা হয় স্কুটাৰখন? এখন পেট্ৰলৰ স্কুটাৰ নহয় একচুৱেলি, এখন হয় অকিনাৱাৰ কোম্পানীৰ। সো আপোনাৰ অকিনাৱা ব্ৰেণ্ডৰ ইভি স্কুটাৰ হয়। সো শিৱসাগৰত আপোনাৰ আগতেও ইভি স্কুটাৰ আহিছে, কিন্তু এইখনৰ নিচিনা আপোনাৰ এডভান্স ইভি স্কুটাৰ নাই আহা। সো এইখন প্ৰথম এনেকুৱা এটা ব্ৰেণ্ড যোনটো মানে আমাৰ শিৱসাগৰত আপোনাৰ এডভান্স মানে আপোনাৰ ইভি স্কুটাৰ লৈ আহিছে এইটো ব্ৰেণ্ডে। সো আগতো যোনকেইটা ব্ৰেণ্ড আছিলে সেইকেইটা মানে আপোনাৰ ইমান ভাল নহয়, মানে আপোনাৰ দেখিবলৈও আপোনাৰ লুকছৰ পৰা আদি কৰি মানে সিমান হেৰি নহয়, কিন্তু এইখন এনেকুৱা এখন স্কুটাৰ। সো যোনখন মানে আপোনাৰ বহুত এডভান্স, মানে দেখিবলৈও আপোনাৰ ভাল, বহুত এডভান্সো হয়, বেলেগ মানে আপোনাৰ পেট্ৰলৰ স্কুটিৰ নিচিনাই লাগিব। কিন্তু আগতে যোনখন এখন ইভি স্কুটাৰ আছিলে কোম্পানী, সেইখন স্কুটাৰ মানে সিমান খাছ নহয়। সো এইখন এতিয়া আপোনালোকৰ ওচৰলৈ মই দেখাবলৈ লৈ আহিছোঁ। সো এইখন আজি বলক ৰিভিউ কৰোঁ আৰু ভিডিঅ'টো জল্দি ষ্টাৰ্ট কৰোঁ। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে ঘৰত বহিয়ে বহুত টকা পইচা আৰ্ণ কৰিব পাৰিব। মোৰ ওচৰত এনেকুৱা এটা এপ আছে, নহ'বা আপোনালোকে গেম যোনটো হয়, মানে আপুনি যদি গেম খেলি পিনে ঘৰত আপোনালোকে পইচা আৰ্ণ কৰিব পাৰে। সো আপোনালোকক মই স্ক্ৰীণত দেখাইছোঁ কেনেকুৱা সেই গেমটো। সো সেই গাইজ, আপোনালোকে যেতিয়া প্ৰথম গেমটো খুলিব তেতিয়া ঠিক এনেধৰণে গেমৰ আপোনালোকে ইণ্টাৰফেচটো পাব। আৰু গেমটো হৈছে 3 পাত্তি। সো 3 পাত্তিত আপোনালোকে বহুত বেলেগ অকল 3 পাত্তি বুলি নহয়, আপোনালোকে ইয়াত বহুত বেলেগ ধৰণৰ গেম পাব। আপোনালোকে চাব পাৰে জান্ডি মুণ্ডা আছে, 7 আপ আছে, ড্ৰেগন ভাৰ্চেছ টাইগাৰ আছে, ৰেড ভাৰ্চেছ ব্লেক আছে। মই আপোনালোকক জান্ডি মুণ্ডাৰ এটা ট্ৰিক এটা দেখাই দিছোঁ। সো আপোনালোকে ইয়াত চাব পাৰে জান্ডি মুণ্ডা গেমটো ষ্টাৰ্ট হৈ গ'ল। সো ইয়াত আপুনি মোৰ ওচৰত এতিয়া বৰ্তমান মই পইচা ভৰোৱা নাই। আপোনালোকে যদি পইচা ভৰাই তেন্তে আপোনালোকে ইয়াত দেখিছে এড কেছ বুলি আছে। সো ইয়াত আপোনালোকে কেছ এড কৰিব পাৰিব, আৰু 10 টকা লগাই 20 টকা লগাই সেইটো আপোনালোকৰ নিজৰ কথা। তাৰপিছত ওপৰত আপোনালোকে চাব পাৰে এড বুলি লিখা আছে। এড কৰি পিনে আপোনালোকে ইয়াত 100 ভৰাই, 300 ভৰাই, 5000 ভৰাই, 20000 ভৰাই। সো আপোনালোকৰ নিজৰ কথা, তাত ভৰাই ল'ব পাৰিব। আৰু সো এইখিনিতে আপোনালোকৰ চব এড কেছ আপোনালোকে চাব পাৰে কি ধৰণে এড হয় আপোনালোকৰ পইচাটো। সো ইয়াতে এড কৰি পিনে আপোনালোকে ডাইৰেক্ট জিপে' কৰি পিনে পে' কৰিব পাৰে। আৰু ওপৰত য'ত আপোনালোকৰ উইথড্ৰ অপশ্যনটো আছে, সো মোৰ ইয়াত পইচা নাই, মোক খেলি পিনে শেষ হ'ল। সো আপোনালোকৰ উইথড্ৰ অপশ্যনটোত চালে মানে আপোনালোকে তাতে আপুনি 100 উলিয়াই 300 যিমান জিকে আপুনি নিজৰ কথা, আপোনাৰ 5000 জিকে 300 জিকে। সো আপোনালোকে তাত চাব পাৰিব। সো সেইখিনি আছিলে আপোনালোকৰ এড আৰু উইথড্ৰ অপশ্যন। সো যিমান আছে সেইখিনিত আপুনি এইটো প্ৰথম ইণ্টাৰফেচটোতে আপোনালোকে চব পাই যাব। আৰু যদি আপোনালোকে ৰেফাৰ কৰি পিনেও যদি পইচা আৰ্ণ কৰিব পাৰে, তেন্তে ৰেফাৰ এণ্ড আৰ্ণত যদি আপোনালোকে লেফ্ট ছাইডে তললৈ যদি আপোনালোকে চায়, তাতে ৰেফাৰ এণ্ড আৰ্ণ আছে। সো ইয়াতে আপোনালোকে টিপি পিনে সো উইথড্ৰ তাত গৈ পিনে আপোনালোকে যিমান শ্বেয়াৰ কৰিব সিমান পইচা পাব। সো মই ইয়াত উইথড্ৰ ডিটেইলছখিনি আপোনালোকক দেখাই দিছোঁ। মই আজিলৈকে 9641 টকা পাইছোঁ। সো ইয়াত মোৰ এইবোৰ চব উইথড্ৰ কাৰণ মোৰ বেংক একাউণ্ট এড কৰা আছে। সো আপোনালোকে ডাইৰেক্ট তাত গৈ পিনে তাৰপিছত এড কৰিব পাৰিব। আৰু ইয়াত মোৰ কমিশ্যন মই এতিয়ালৈকে 8জন মানুহক শ্বেয়াৰ কৰিছোঁ। সো সেইবোৰ মোৰ কমিশ্যনৰ যিমান আছে, সো ইয়াতে চাই মেলি আপোনালোকে সেইখিনি মই, আৰু ইয়াতে আপোনালোকে হোৱাটছআপ লিখা আছে, ফেচবুক, ইউটিউব য'ত শ্বেয়াৰ কৰে আপোনালোকৰ নিজৰ কথা, আপুনি য'তে বিচাৰে তাতে শ্বেয়াৰ কৰিব পাৰিব। লিংকটো আপোনালোকক মই ডেছক্ৰিপশ্যন বক্সত দি দিম। সো ঠিক আছে, তেন্তে আমি এতিয়া স্কুটিখনলৈ আহোঁ। সো স্কুটিখনৰ আমি প্ৰথম যেতিয়া ষ্টাৰ্ট কৰিবলৈ যদি যাওঁ, আমি প্ৰথমতে ফ্ৰণ্ট ছাইডটো চাবলৈ গৈ আছোঁ। সো ফ্ৰণ্ট ছাইডটো চালে মানে আপোনালোকে চাব পাৰে। সো আপোনালোকে আগৰ পৰা চাওক যে এই হেণ্ডেল লাইটৰ আপোনালোকে হেণ্ডেলতে আপোনালোকৰ টাৰ্ণ ইণ্ডিকেটৰ আৰু ইণ্ডিকেটৰ যিমান আছে চব আপোনাৰ হেণ্ডেলত দিয়া থাকিব। আৰু আপুনি তাৰ যদি তললৈ যায় তেন্তে আপোনাৰ ইয়াত নাম্বাৰ প্লেটৰ হেৰিখন আছে, আৰু আপোনাৰ তলত ইয়াত লাইটৰ হেৰি আছে। সো এই লাইটটোৰ কথা মই কৈ দিওঁ যে এইটো কোনো LED লাইট বা কিবা নহয়, এইটো জাষ্ট আমাৰ যোনটো চিম্পুল লাইট আগতে যেনেকুৱা আছিলে। সো সেইটো সেই তেনেকুৱাই মানে চিম্পুল লাইটে দিয়া আছে, কোনো ধৰণৰ LED বা কিবা তেনেকুৱা নহয়। সো আৰু ইয়াতে আপোনাৰ নিজৰ ব্ৰেণ্ডিঙৰ লগোটো দিয়া আছে তলতো অকিনাৱা বুলি। সো ইয়াতে ইয়াৰো এইডোখৰতো ইয়াতে ব্ৰেণ্ডিঙৰ অকিনাৱা লগো ইয়াত দিয়া আছে। সো এনেকুৱা ধৰণৰ। সো এইটো হৈছে আপোনালোকৰ ফ্ৰণ্ট ছাইডটো। আৰু আপোনালোকে যদি ছাইডৰ পৰা চাবলৈ যায়, সো ছাইড পাৰ্টলৈ আহিলে মানে আপোনালোকৰ ছাইডৰ লুকছটো এনেকুৱা দেখিবলৈ স্কুটাৰখনৰ। সো কোনো ধৰণৰ পুৰণা মডেল বা কিবা বুলি মানে আগৰ দিনৰ স্কুটিৰ নিচিনা সো অকণমান 10-15 বছৰ তেনেকুৱা একো আপোনালোকৰ ওচৰলৈ একো ভাইব নাহে, আপোনালোকে চিন্তা কৰিব নালাগে। সো একো আগৰ পুৰণা স্কুটিৰ নিচিনা নালাগে, পুৰণা মডেলৰ নিচিনা যে আমি আগতে চলাইছিলোঁ তেনেকুৱা। কমপ্লিট এডভান্স স্কুটিৰ নিচিনা, এডভান্স যোনখন আমাৰ এতিয়া নতুন জেনেৰেশ্যনৰ স্কুটিবোৰ ওলাই আছে চব তেনেকুৱা। সো এইখন হৈছে মডেলটো হৈছে ৰিচ প্লাছ। তো ছাইডতে ইয়াৰ অকিনাৱা ৰিচ প্লাছ হয়। এইখনৰ ওপৰতো এটা মডেল আছে, কিন্তু সেইখন মানে এতিয়া আপোনালোকৰ
সেইখন মই কেইদিনমান পিছত আপোনালোকৰ ওচৰত মই ৰিভিউ দি দিম। সেইখন হৈছে আপোনালোকৰ এডভান্স, সেইখন অকণমান ইয়াতকৈ ওপৰ আপগ্ৰেডৰ কেইবাখনো আছে এখন স্কুটাৰৰ। চ' সেইখন মই আপোনালোকক বেলেগ এদিন দি দিম। চ' এইখনৰ কিন্তু হৈছে এইখন মানে ল' মডেলৰ। চ' এইখন ৰিচ প্লাছ। চ' এইখন আপোনাৰ ছাইডৰ ভিউটো চাব পাৰে কেনেকুৱা ধৰণৰ। চ' এনেকুৱা হৈছে ইয়াৰ ছাইডৰ ভিউটো। তো এইফালে আছে আপোনালোকৰ টায়াৰৰ, মই আপোনালোক ছাইজটো স্ক্ৰীণত দি দিম। আপোনালোকে স্ক্ৰীণতে আপোনালোকে দুইটা টায়াৰৰ ছাইজ চাই ল'ব পাৰিব। চ' কোনো ধৰণৰ ইয়াৰ চাইলেঞ্চাৰ বা অভিয়াছলি এখন EV হয় যেতিয়া আপোনালোকৰ চাইলেঞ্চাৰৰ কোনো একো হেৰি নাপায়। চ' একো মাতো নিদিয়ে। আপোনালোকক মই অলপ পিছত ষ্টাৰ্ট কৰি পিনে দেখাই আছোঁ স্কুটাৰখন। চ' কোনো ধৰণৰ আপোনালোকৰ মাত বা কিবা তেনেকুৱা একোৱেই মাত নাই মানে আপোনালোকে গমো নাপায়, একো হেৰিও কৰিব নোৱাৰে। চ' এইফালে আছে আপোনাৰ ইয়াতে দেখিছেনে বগাকৈ যে আপোনাৰ সেইডাল হৈছে আপোনালোকৰ চকেট হেৰিও। তাৰপিছত এইফালে বেটেৰী সোমোৱা সেইটো অকণমান তললৈ ওলাই আছে, আপোনালোকে চাব পাৰে। এই বাকচৰ নিচিনা দেখিছে নহয়, এই বাকচৰ নিচিনা এইটো হৈছে আপোনাৰ বেটেৰী হেৰি কৰিবলৈ কাৰণে। তো এইটোৱে হৈছে বেটেৰী থোৱা হেৰি, আৰু বেলেগ স্কুটাৰখনত একো নায়েই। চ' দুডাল চকেট জাম্পাৰ আপোনালোকৰ দুডাল দিয়া আছে। চ' এইটো হৈছে ছাইডৰ ভিউটো আপোনালোকে চাই লওক। এইফালে চাবি লাগিয়ে আছে। চ' এইটো হৈছে আপোনালোকৰ ছাইডৰ। চ' আমি এতিয়া যাওঁ পিছফালে। চ' পিছফালে নাম্বাৰ প্লেট আপোনালোকৰ EV স্কুটাৰ যেতিয়া ল'ব আপোনালোকে গম পাব EV স্কুটাৰ যাৰ আছে বা হয়তো চবেই গম পায়েই যে EV স্কুটাৰৰ আপোনালোকৰ গ্ৰীণ কালাৰৰ নাম্বাৰ প্লেট। চ' এইটো হৈছে পিছফালৰ ভিউটো। চ' সেয়া আপোনালোকৰ নৰ্মেল আমাৰ যোনকেইটা ব্ৰেক লাইট, এইকেইটা টাৰ্ণ ইণ্ডিকেটৰ অভিয়াছলি। তাৰপিছত এইফালৰ পৰা এইটো হৈছে ব্ৰেক ভিউটো। চ' এইটো ছাইডো আপোনালোকক মই ভিউটো দেখাই দিওঁ। চ' এইটো হৈছে এটা ছাইডৰ ভিউটো। চ' এই ছাইডটো আপোনালোকৰ এইফালে আপোনাৰ লেডিজৰ ভৰি দিবলৈ কাৰণে এইফালে জেগা আছে, আৰু ফুট পেডেল পাত ইয়াত আছে লেডিজৰ কাৰণে। আৰু এইফালে আপোনালোকৰ ল'ৰা মানুহ যদি পিছফালে কোনোবা যদি উঠি যায় তেন্তে ইয়াত ল'ৰা মানুহৰ কাৰণে আপোনালোকৰ ইয়াতো ভৰি দিবলৈ কাৰণে অভিয়াছলি জেগা থাকিবই। এইফালেও আছে। চ' এইকেইটা টায়াৰ এইটো ছাইড আপোনালোকে ছাইডৰ ভিউটো ইফালৰ পৰা চালে যেতিয়া এইফালেও একেই হ'ব এনেও। চ' এইফালে চব এনেকুৱাই স্কুটিখন আপোনালোকে চাব পাৰে। চ' এইটো হৈছে আপোনালোকৰ ছাইড ভিউ, ফ্ৰণ্ট ভিউ, বেক ভিউ আপোনালোকক চব দেখাই দিয়া হ'ল। আৰু এতিয়া আপোনালোকক মই দেখাম এইফালে আপোনালোকে আহি যাওঁ স্কুটিখনৰ ওপৰলৈ। চ' এইখনৰ ওপৰত যেতিয়া আহোঁ আপুনি যদি চাবলৈ যায় আপোনালোকৰ এইফালে দেখিছেনে, আপোনালোকে ইয়াত ডিজিটেল মিটাৰ পাই যাব। কোনো ধৰণৰ আপোনাৰ কাটা লগা বা কিবা লগা সেনেকুৱা ধৰণৰ কোনো একো হেৰি নহয়। চ' মিটাৰ তেনেকুৱা আগৰ পুৰণা মডেলৰ একো মিটাৰ নহয়, আপোনালোক কমপ্লিট ইয়াত পাব ডিজিটেল মিটাৰ। আৰু এইফালে আপোনালোকৰ চুইচবোৰ আছে। এইখনত আপোনাৰ এটা কথা কৈ দিওঁ, আপোনালোকে হৰ্ণ আপোনালোকে কিন্তু দুইটা ছাইডত পাব। এইফালে এইটো দেখিছেনে, এইটোতো হৰ্ণ এটা ছাইডে আমাৰ লেফ্ট ছাইডে থাকে ষ্টাৰ্ট কৰিবলৈ, আৰু এইফালে ষ্টাৰ্ট কৰিবলৈ কাৰণে হেৰিটো থাকে, কিন্তু এইখনত দুইটা ছাইডেই হৰ্ণ আছে। আৰু লাইটৰ কাৰণে অভিয়াছলি এইফালে লাইটৰ কাৰণে ইয়াত দি আছে। আৰু আপুনি এইফালে আপ এণ্ড ডাউন এইটো লাইটৰ হেৰি। চ' আপোনাৰ যদি স্কুটিখন যদি আপোনালোকে কেনেবাকৈ যদি বোলে ইকনমিত চলাবলৈ বেছি জোৰ লাগে স্কুটিখনত, তেন্তে আপুনি এইটো চাব পাৰে। ইয়াত E আৰু S লিখা আছে। ত' ইকনমিত যদি চলায় তেন্তে আপোনাৰ স্কুটিখন আপোনাৰ 40 বা হেৰিয়ত 40তকৈ স্পীড নাযায়, 40-50তকৈ স্পীড নাযায়। আপোনাৰ ইয়াত পাৱাৰো ছেভ হ'ব বা কিবা হ'ব। ত' S যেতিয়া আনিব আপুনি, ত' এইটো স্পীড মোডত আহি যাব। ত' এইটো আপোনাৰ কমপ্লিট আপোনাৰ ইয়াৰ ৰেঞ্জ হৈছে আপোনাৰ 80 কিলোমিটাৰ, নিয়েৰলি 80 কিলোমিটাৰলৈকে আপোনাৰ এইখন আচলতে বেটেৰী হেৰিটো। চ' এইখন আছে আপোনাৰ 80 কিলোমিটাৰলৈকে ৰেঞ্জ। আৰু ইয়াতকৈ ওপৰৰ এখন যোনখন আছে, চ' কোম্পানী ক্লেইম হয় 80 কিলোমিটাৰটো। ইয়াৰ ওপৰতো এখন আছে, সেইখনো হৈছে আপোনাৰ নিয়েৰলি আপোনাৰ 120 to 140 কিলোমিটাৰ্ছ ইয়াতকৈ ওপৰত। তাতকৈ ওপৰতো আৰু আছে 180 কিলোমিটাৰ্ছ। আপুনি ইয়াৰ পৰা ধুনীয়াকৈ শিৱসাগৰৰ পৰা ধুনীয়াকৈ আপুনি ডিব্ৰুগড়লৈকে গুচি যাব পাৰিব। ডিব্ৰুগড়ৰ পৰা আপোনালোকে ৰিটাৰ্ণো হৈ আহিব পাৰিব, যোনখন 180 কিলোমিটাৰৰ ৰেঞ্জ হয়। চ' স্পীডো এখনৰ আপোনাৰ ধুনীয়া, মিনিমাম আপোনাৰ ভাল স্পীডে আহে। চ' ইমান স্পীড মই আজিলৈকে হয়তো চলোৱা নাই এখন বাৰু, কিন্তু আপোনাক এতিয়া মই বেটেৰী এইফালে চাব পাৰে, বেটেৰী ফুল চাৰ্জ দিয়া আছে। চ' এইফালে হৈছে আপোনাৰ ফ্ৰণ্টৰ এইটো লুকছ গম পাইছে এইফালে। আৰু এইটো যদি মই এতিয়া আপোনাৰ বস্তু থ'বলৈ বা কিবা কৰিবলৈ বা কাগজ পত্ৰ থ'বলৈ কাৰণে আপোনাৰ এইটো দেখিছেনে, ইয়াতে আপোনাৰ এটা স্পেচৰ হেৰি দিয়া আছে, আগফালেও জেগা এডোখৰ দিয়া আছে। এইটো চব ভাল স্পেচ আছে, আপুনি নিজৰ কাগজ পত্ৰখিনি ইয়াতে ৰাখি ল'ব পাৰিব। চ' এইটো বন্ধ কৰি দিওঁ। আপোনালোকক এতিয়া মই পিছফালৰ হেৰিটো দেখাম, বুট স্পেচটো। আপোনালোকে হেলমেট ভৰাবলৈ বা কিবা হেৰি কৰিবলৈ মানে বেকত যদি ভৰাব বিচাৰে বা হেলমেট যদি, এইটো চবকে অভিয়াছলি চব স্কুটাৰতে দৰকাৰ হয়েই। যদি কাৰোবাৰ ওচৰত স্কুটাৰ আছে গম পাব যে হেলমেট নিবলৈ বা কিবা কৰিবলৈ স্কুটিখনত চবেই সেইটোৱে বিচাৰে প্ৰথম যে। কিন্তু কিছুমান ইয়াতকৈ এডভান্স যোনখন আছে, ইয়াতকৈ ওপৰৰ মডেলৰ, সেইখনত মানে আপোনাৰ জেগাটো অকণমান কম আছে। চ' বেকত যোনটো বস্তু ভৰোৱা হেৰি সেইটো অকণমান কম আছে, কিন্তু এইখনত
কিন্তু এইখনত তেনেকুৱা নহয়। এইখনত আপুনি ধুনীয়াকৈ ধুনীয়াকৈ আপোনাৰ পিছফালে পানী বটল আৰু কিবা কিবি যদি বিচাৰে তেন্তে সেইবোৰ চব ভৰাই ল'ব পাৰিব। চ' আপোনালোকক মই পিছফালতো এতিয়া খুলি পিনে দেখাম। চ' এইটো হৈছে আপোনালোকৰ বেক চাইডটো। আপোনালোকে দেখিছে বহুত ধুনীয়া ইয়াত জেগা আছে। চ' আপোনালোকৰ ইয়াতে আছে, ইয়াতে কিবা কিবি সোমাই আছে। আৰু এইফালে হৈছে আপোনালোকৰ বেটেৰী হেৰি। চ' এইফালে আছে আপোনাৰ এইটো দেখিছেনে, এইটোৱে মেইন বস্তু। আপোনালোকে স্কুটিখন যেতিয়া আপোনালোকে ষ্টাৰ্ট কৰিব বা ক'বালে মানে চাৰ্জ দিবলৈ কাৰণে, ষ্টাৰ্ট নহয় এখনতো এনেও বাৰু নাই, সেইটো চাৰ্জ দিবলৈ কাৰণে আপুনি এইটো সদায় অফ কৰি ল'ব লাগিব। অফ কৰাৰ পিছতহে আপোনালোকে চাৰ্জ দিব পাৰিব, নহ'লেবা বহুত প্ৰব্লেম আহে বেটেৰী জ্বলি যোৱা বা কিবা কৰা স্কুটি। চ' সেইটো হৈ যোৱা চান্স থাকে। চ' সেইটো কাৰণে আপোনালোকে স্কুটিখন মানে তাত অফ কৰি পিনে আপোনালোকে চাৰ্জ দিব পাৰিব। চ' আৰু চাৰ্জ দিবলৈ কাৰণে আপোনালোকক মই পৰ্ট এটা দেখাই দিছোঁ। এইটো হৈছে ইয়াৰ চাৰ্জ দিয়া পৰ্টটো। এইটো দেখিছেনে? চাৰ্জাৰ পাত মই এতিয়া লগত লৈ নাহিলোঁ। কিন্তু চাৰ্জাৰ পাত লৈ অহা দিন আপোনালোকে ক'ব পাৰিলেহেঁতেন আমাৰ যোনটো লেপটপৰ যোনডাল চাৰ্জাৰ, সেইডালৰ নিচিনা একদম একজেক্টলি আপোনাৰ সেইডালৰ নিচিনা ছেম বুলিয়ে ক'ব পাৰি। চাৰ্জাৰ পাত সিমান ডাঙৰ নহয়, আপুনি য'তে ত'তে কেৰি কৰি লৈ ফুৰিব পাৰিব। যদি বোলে অকণমান দূৰলৈও যায়, বোলে মই ইয়াৰ পৰা বোলে নিয়েৰলি আপুনি 60 কিলোমিটাৰমান ট্ৰেভেল কৰিলে বোলে থাকিবলগীয়া হ'ল, তেনেকুৱাত আপুনি চাৰ্জাৰ পাত লৈ যাওক, বেটেৰী ধুনীয়াকৈ চাৰ্জ দি ল'ব পাৰিব। বেছি টাইম নালাগে, 3 ঘণ্টাত এখন স্কুটাৰৰ ফুল চাৰ্জ হৈ যায়। চ' 3 ঘণ্টাতে আপোনালোকৰ অকণমান 3 ঘণ্টা চাৰ্জ দিলে মানে এখনৰ কোনো ধৰণৰ তেনেকুৱা একো টেনশ্যন নাথাকে। চ' এইটো আছিলে বেটেৰী বেকআপৰ কথা কৈ দিলোঁ। চ' এইখনৰ প্ৰাইচিঙৰ কথা ক'বলৈ গ'লে আপোনাৰ এখন যদি আপুনি কেছ যদি দি পিনে লওঁ বুলি ভাবে তেন্তে 80,000 to 85,000 এইখন আহি যাব এইখন স্কুটাৰ। চ' আপুনি যদি ভাবে বোলে EMI কৰি পিনে লওঁ, বোলে এনেকৈ কিবা কৰি পিনে যদি লওঁ বুলি ভাবে, তেন্তে সেইখনত আপোনাৰ আহিব কমপ্লিটলি আপোনাৰ যদি মই এখন লওঁতে দিছিলোঁ 20,000। চ' 20,000 দি পিনে মোৰ এইখনতে EMI আহে নিয়েৰলি আপোনাৰ 2,800 চামথিং লাইক ডেট, 3,200 তেনেকুৱা ওচৰে পাজৰে মানে তেনেকুৱাতে আহে। চ' সিমানখিনি ৰেঞ্জত আপোনাৰ 3 বছৰৰ কাৰণে কৰিছোঁ। আৰু 3 বছৰৰ কাৰণে আচলতে আপোনাৰ বেটেৰী মানে এক্সচেঞ্জৰ ৱাৰেণ্টি গেৰেণ্টি মানে চব, আৰু বেটেৰীৰ কাৰণে চব দিছে। আপুনি 3 বছৰলৈকে একো টেনশ্যন ল'ব দৰকাৰ নাই। যদি কিবা বেয়াও হয় বা কিবাও হয়, আপোনাক কমপ্লিটলি নতুন বেটেৰী দি দিয়া হ'ব। চ' সেইটো কাৰণেও একো টেনশ্যন ল'ব দৰকাৰ নাই। তাৰপিছতো কিন্তু এটা কথা, আপুনি যদি নিজৰ ফেমিলি লৈ পিনে বা ছিংগুল যদি ফেমিলি, আপোনালোকৰ ঘৰত যদি বেলেগ যদি পেট্ৰলৰ যদি বা কিবা হেৰিয়ৰ যদি আছে, তেন্তে আপোনালোকে সেইখনো ৰাখক আৰু এইখনো ৰাখক। হয়তো মানে কেতিয়াবা এনেকুৱা প্ৰব্লেম হৈ যাব পাৰে যে বেটেৰী চাৰ্জ দিব নোৱাৰিলে, কিবা নিব নোৱাৰিলে, তেতিয়া মানে তেনেকুৱা হেৰিয়ত আপোনালোকে স্কিপ কৰিব পাৰিব। কিন্তু যদি প্ৰথম যদি স্কুটাৰ লৈছে বা কিবা লৈছে, কিন্তু তেতিয়া মই ক'ব পাৰিম যে এইখন সিমান ল'বলৈ কাৰণে মানে ইমান হেৰি নহয়। কাৰণ আপুনি কেতিয়াবা ক'ৰবাত থাকিব যাব, আপোনাৰ যদি ফেমিলি আছে, আপুনি সৰু সুৰা যদি আপোনাৰ নিজৰ ফেমিলি আছে, চ' ফেমিলিৰ লগত এখন যাবলৈ কাৰণে সিমান মানে সুবিধাজনক নহয়, আৰু ক'ৰবাত থাকিব নোৱাৰিব আপুনি। চ' চাৰ্জ দিবলৈ কাৰণেও দিগদাৰ হ'ব। চ' আপুনি যদি লং ডিষ্টেঞ্চৰ আপুনি যদি বহুত বেছিকৈ ট্ৰেভেল কৰে বা কিবা কৰে, এইখন স্কুটাৰ লৈ পিনে আপুনি সিমান আশা কৰি থাকিব নোৱাৰে। কাৰণ আপোনাৰ হয়তো কেতিয়াবা বেছি আপুনি আশা কৰিব কিবা এটা যে আপুনি যাম 50 কিলোমিটাৰ্ছ বা কিবা চামথিং তেনেকুৱা লাইক ডেট, সেনেকুৱাত যাম বুলি ভাবিব, কিন্তু আপুনি যাব লাগিব বেছিকৈ ডিষ্টেঞ্চটো। চ' তেনেকুৱা ক্ষেত্ৰত মানে অকণমান আপোনাৰ সেইটোৱে মানে আপোনাৰ ব্ৰেক পৰি যাব আকৌ সেইখিনি ক্ষেত্ৰতে। চ' এতিয়া যদি চাবলৈ যাওঁ, এনেই স্কুটিখন সিমান তেনেকুৱা বেলেগ একো প্ৰব্লেম নাই, খালি বেছি লং ডিষ্টেঞ্চৰ কাৰণে মানে এইখন নহয়। ইয়াতকৈ এডভান্স এখন আছে, ইয়াতকৈ ওপৰৰ হেৰি এখন আছে, আপুনি সেইখন ল'ব পাৰে। সেইখন আপোনালোকৰ 180 কিলোমিটাৰ, আপুনি ধুনীয়াকৈ ডিব্ৰুগড়ৰ পৰা আপুনি আপ ডাউন কৰি দিব পাৰিব যদি হেৰি কৰে 180 to 190 তেনেকুৱা কিলোমিটাৰ্ছ। অ'কি চামথিং, অ'কি 90 নে কিবা এটা আছিলে, অকিনাৱা নে কিবা এটা বুলি আছিলে সেইখনৰ। চ' সেইখন আপোনালোকে ল'ব পাৰে। এইখন অকণমান তলৰ মডেলৰ, সেইকেইখনৰো মই আপোনালোকক, আৰু এখন কেৰিয়াৰ এখনো আছে, সেইকেইখনৰো আপোনালোকৰ মই ৰিভিউ চব লাহে লাহে দি থাকিম। চ' আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চবেই লাইক কৰি দিব, আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে চিয়'ৰ আপোনালোকে চবকে শ্বেয়াৰ কৰিব বাৰু, লাইক কৰিব, আৰু কমেণ্টত যদি কিবা যদি জানিব বিচাৰে তেন্তে চিয়'ৰ মোক আপোনালোকে মোক জনাই দিব কমেণ্টত, যে কিবা যদি প্ৰশ্ন আছে, আৰু যদি মোক কিবা থাকিও গ'ল তেন্তে আপোনালোকে মোক কমেণ্টত জনাই দিব পাৰিব। চ' থেংক ইউ। আজিলৈ ভিডিঅ'টো ইমানতে আছিলে। চ' নেক্সট ভিডিঅ' অহালৈকে বাই বাই, চি ইউ চুন।